যি ঠাইত তোমাৰ মূল্য নাই সেই ঠাইৰ পৰা আঁতৰি অহা, লাগিলে সেয়াই কাৰোবাৰ হিতই নহওক কিয়। আপুনি যিমানেই সততা আৰু আন্তৰিকতাৰে সম্পৰ্ক এটা পালন নকৰক কিয়, সলনি হ'ব বিচৰা জনাই সলনি হ'বই। কান্দি থকা দুচকুৰে কেতিয়াও মিছাকৈ নকয়। চকুৰ পানী তেতিয়াহে ওলায় যেতিয়া কোনো আপোন মানুহ আঁতৰি যায়। আনৰ দুখ সিহঁতে বুজিব শিকে যিয়ে নিজৰ দুখৰ চকুলৈ লুকাই হাঁহিব শিকে। সময় আৰু গুৰুত্বৰ কাৰোবাৰ পৰা জোৰ কৰি নল'বা। যিজনৰ জীৱনত তোমাৰ গুৰুত্ব আছে তেওঁ তোমাক এই দুয়োটা বস্তু হৃদয়ৰ পৰা সন্মানেৰে দিব। বেলেগক দিয়া কষ্টবোৰ এদিন যেতিয়া নিজে অনুভৱ কৰিবা তেতিয়া বুজিবাৰ কিমান বিৰক্তিকৰ হ'ব পাৰে সময়বোৰ। জীৱনত সেইসকলে বেছি কান্দে যিয়ে 10জনক নহয় এজনকে বহুত বেছি ভাল পায়। স্বাৰ্থৰ অবিহনে কোনো কাৰো আপোন নহয়। অলপ দেৰিকৈ হ'লে সকলোৱে কথাষাৰ বুজি পায়। এই পৃথিৱীত সহজে কাকোৱে বিশ্বাসত নল'বা, কাৰণ বৰ্তমান বিশ্বাসীতকৈ বিশ্বাসঘাতকৰ সংখ্যাৰ বহুত বেছি। নিজক অকলশৰীয়া বুলি কেতিয়া নাভাবিবা। ভাবিবা যে মই অকলশৰীয়াই যথেষ্টৰ। চেহেৰা নহয়, চৰিত্ৰ ভাল কৰা, কাৰণ তোমাৰ মৃত্যুৰ পিছত মানুহে তেওঁ ধুনীয়া আছিল বুলি নকয়, বহুত ভাল মনৰ মানুহ বুলিহে ক'ব। জীৱনত কাৰোবাক পোৱাৰ পিছতো যদি আৰু ভাল কাৰোবাক পোৱাৰ আশা কৰা তেতিয়া চাবা এদিন জীৱনৰ সকলোতকৈ মূল্যৱান বস্তুটোক হেৰাই দিবা। সম্পৰ্কৰ দুজন মানুহৰ ইচ্ছাত তৈয়াৰ হ'লেও ভগাৰ সময়ত এজনে সিদ্ধান্ত লয় আৰু আনজনে মানি ল'বলৈ বাধ্য হয়। তোমাৰ উন্নতিত যিসকলে হিংসা কৰে বিচাৰি চোৱাৰ বেছিভাগেই তোমাৰ চিনাকি। এই পৃথিৱীখনৰ পৰা কোনো স্থায়ী বস্তুৰ আশা নকৰিবা, কাৰণ এই পৃথিৱীত তুমি নিজেও স্থায়ী নহয়। অচিনাকি মানুহে কেতিয়াও বেইমানি নকৰে। বেইমানি তেওঁলোকে কৰে যাক আমি আপোন বুলি ভাবোঁ। কপালত আছেনে নাই নাজানো, হৃদয়ত আছা আৰু সদায় থাকিবা। সেইজনক আপোন কৰি লওক যিয়ে সমাজত আপোনাক চিনাকি কৰি দিবলৈ লাজ নকৰে।